हेलो गाइस की खबर সকলোৰে আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিলো কাৰণ আজি হল হাউনৰ প্ৰথম নহয় সেকেন্ডটো সোমবাৰ মানে প্ৰথমটো সোমবাৰ মই চাকি টাকি দিবলৈ নাপালো দুৰ্ভাগ্যবশতে আৰু এয়া হল জবা ফুল আনিব গৈছিলো খুইদহতৰ ঘৰত গছত ফুল অলপমান বেছিকে লাগি আছিল হেতু বাবে মোৰ লগাবৰ কাৰণে দুটামান বেছিকে লৈ আহি একদম পুৰা গা পা ধুই মই গলো মোৰ শিৱলিংগত গাখীৰ ঢালিবলৈ মানে মই সদায় অহা যোৱা কৰি থকা ৰাস্তাটোতে এটা শিৱলিংগ আছে আৰু হেতুত একদম গাখীৰ ঢালিবলৈ বুলি পুৰা মই গৈ আছো অকলে মানে মোৰ লগৰ পাৰ্টনাৰজনী আজি নাই ঘৰত আৰু মই গৈ থাকোতে অলপমান বৰষুণ দিবলৈ ষ্টাৰ্ট কৰি দিছিল মই আকৌ ভাবিছিলো জোৰকে দিব নেকি মই মানে জোৰকে দিয়াটোৱে বিচাৰি আছিলো জানেনে আজি মানে মই মনটোতে ভাবি আছিলো আৰু বৰষুণ দিলে চিকি যাম বুলি কিন্তু নিদিলে জোৰে তাৰ পিছত পুৰা একদম মন্দিৰ পালো আহি মন্দিৰ নহয় শিৱলিংগ প্ৰায় মানুহখিনিয়ে আহি চাগে ইয়াতে চাকি টাকি দি থৈ গৈছিল আৰু মই জল্দি দি ললো চাকিও দিলো আৰু গাখীৰো ঢালিলো সেইখিনি ভিডিঅ' কৰিবলৈ নহল বাৰু তাৰ পিছতে আহিলো ঘৰলৈ এইটো হল ট্ৰেন্ডিঙত চলি থকা কেম্প পাবলো মই আজি খাই দিও বুলি ঘৰলৈ এটা লৈ আহিলো আৰু খাই বৈ সন্ধিয়া গলো আমি পাটৰ মন্দিৰত চাকি দিব আৰু তাতে গৈ একদম চাকি টাকি হৰাই দি তাতে প্ৰসাদ বিলাই আহিলো ঘৰলৈ মানে মই প্ৰসাদ খোৱা নাছিলো কেইটামান প্ৰসাদ খাই যে ভিডিঅ'টো সমাপ্ত কৰিলো বাই বাই